হেল্ল' কি কৰি আছা? বহুত দিন হ'ল নহয়, তইতো আৰু নকৰয়ে। মই ফোন এটা কৰি চাওঁ নিবি বুলি লগালোঁ আৰু। আছোঁ দে আৰু এনেই। আৰু শুনচোন, তই কৰা মই কৰাটো একেই কথা। কিনো নকৰ কৰি থাকোঁ। দে হ'ব নকওঁ আৰু। কিনো পিছে ভাত চাত খালিনে? মই কিন্তু খালোঁ। খাই উঠি এনেই বহি আছোঁ। পিছত ভাবিলোঁ তোকে ফোন এটা কৰিলোঁ আৰু। নকবি। আৰু ভাত খালোঁ দে। ঐ দে প্ৰিয়ংকাক ফোন এটা লগাচোন, কনফাৰেন্স কৰি দে। সেই নোৱাৰোঁ মই ফোন লগাই দিম তহঁতৰ কাজিয়াবিলাক শুনি থাকিবলৈ। সেই নকৰোঁ কাজিয়া। লগাচোন ফোনটো, লগা না, ভালকৈ কথা পাতিম। ভালকৈ বহি লৈছোঁ মই, কৰ না। আৰু শুন, তই দেখোন জানাই কাজিয়া লাগিলেও আমি এনেহে কাজিয়া কৰোঁ। সেইখিনিতে ইমান খং উঠি ক'ব লাগেনে? আৰু সদায়তো নহয়, কেতিয়াবাহে লাগো আমি। আৰু সেইটো লগা বুলি নকয় নহয়। নালাগা নহয় তহঁতে সদায় কাজিয়া, কেতিয়াবাহে লাগা জানোতো। আৰু সেয়া কাজিয়া লগাও নহয়, মৰম সনাহে। নকৰোঁ মই ফোন সেই মৰম সনাবোৰ চাবলৈকে, আৰু কাণ তাল মাৰি যোৱা সেই শব্দবোৰ, সেই মৰমবোৰ শুনিবলৈকে। হ'ব দে, ময়ে কৰোঁ। তই বেছি বকি নাথাকিবি। ময়ে কৰোঁ। হেল্ল' প্ৰিয়ংকা। কনফাৰেন্স কৰিছোঁ হিমাক্ষী আছে লাইনত।